যে বাগানপাৰাত যোৱা 17 বছৰ যিটো কালত হাগ্ৰামাই শাসন চলাই আছিল এই বাগানপাৰা অঞ্চলত এজনো মানুহে কিন্তু মাটিৰ পাট্টা পাবলৈ সক্ষম হোৱা নাছিল। যোৱা 17 বছৰে হাগ্ৰামা ডাঙৰীয়াৰ নেতৃত্বত বিপিএফ চৰকাৰে বহুত কথা দি আহিছিল যে বিটিচিত থকা বড়োসকলকে সামৰি বিভিন্ন ট্ৰাইবেল নন ট্ৰাইবেল জাতি জনগোষ্ঠীৰ মাটিৰ সমস্যা সমাধান কৰিম বুলি কৈ আহিছিল। খুলুমবাই, নমস্কাৰ, আসসালামু আলাইকুম, জোহার, জয় ধর্মে। दिनैनि बे जफादं हालामाव बागानपारा सार्कल अफिसनि सिङाव रोजा रोजा बोसोर रायजो जानानै गावनि राव हारिमु थुनलाइ आसारखान्थिखौ फोथांना लाखिसेयावबो जोंनि साफा साफा भारतीय नागरिक हिसाबै हानि मोनथायनिफ्राय जानगारना थानाय बे समफोरखौ बावगारनानै मानव गिदिर श्री प्रमद बर' बिथांनि दैदेननायाव जोंनि इउपिपिएल सरकारा बागानपारा हालामनि थाखाय गिबि खेबनि थाखाय जोङो हा होनो हानाय मोनसे जा हाबाफारि खुंनाय बे हाबाफारिखौ दैदेननाय आफादगिरि जोंनि बाक्सा एसडिएलसि बर्डनि चेयारमेन आदा रंजालु बसुमतारी, बे हाबाफारियावनो नुजाथिनो हानाय जोंनि सार्कल अफिसार बिनानाव आरो साफ्रोमबो गुबुन गुबुन हालामनिफ्राय फैनाय जोंनि गामिनि रायजो राजा अनसुली बिमा अनसुला बिदा फंबाय नोंथांमोन आइ मातृসকল भातृসকল আপোনালোক সকলোলৈ এই দুপৰীয়া সময়ৰ অভিনন্দন মই যাচিছোঁ। বহুত বছৰ বছৰ ধৰি আমি যদি ভাৰত স্বাধীন হোৱাৰ পাছৰ কথাও চিন্তা কৰে আজি ৭৮ বছৰে এই বিটিচি অঞ্চলৰ বাগানপাৰা সাৰ্কল অফিসৰ অধীনত আমাৰ গাঁওবোৰে মাটিৰ মৰ্যাদা অৰ্থাৎ মাটিৰ ভূমিপাট্টা আমি পাবলৈ সক্ষম হোৱা নাছিলোঁ। ৭৮ বছৰৰ পাছত আমাৰ এটা চিন্তা হে গৈছে যে ভাৰত এখন নাগৰিক ভাৰত এখন গণতন্ত্ৰ দেশ হোৱা সত্ত্বেও আৰু সেই গণতন্ত্ৰ দেশৰ গণতান্ত্ৰিকভাৱে আমি সকলো ভাৰতীয় নাগৰিকে বিটিচি অঞ্চলত অসমত আমাৰ ভূমিৰ অধিকাৰৰ পৰা আমি বঞ্চিত হৈ আছিলোঁ নেকি বুলি ভাবিবলৈ চিন্তাত পৰিছে। কিয়নো যোৱা 2003 চনত আমাৰ বিটিএডি একৰৰ মাধ্যমেৰে বিটিচি অঞ্চলত থকা বড়ো ট্ৰাইবেল সকলক লৈ বিভিন্ন জাতি জনগোষ্ঠীক সামৰি সকলো ভাৰতীয় নাগৰিকৰ মাটিৰ সমস্যা যেটো আমি মানৱ হিচাপে চিন্তা কৰোঁ মূল সমস্যা এই মূল সমস্যাৰ পৰা মুক্ত হ'বলৈ সক্ষম হ'ম বুলি যোৱা 17 বছৰে হাগ্ৰামা ডাঙৰীয়াৰ নেতৃত্বত বিপিএফ চৰকাৰে বহুত কথা দি আহিছিল যে বিটিচিত থকা বড়োসকলকে সামৰি বিভিন্ন ট্ৰাইবেল নন ট্ৰাইবেল জাতি জনগোষ্ঠীৰ মাটিৰ সমস্যা সমাধান কৰিম বুলি কৈ আহিছিল। আজি তথ্য সহকাৰে এটা কথা ক'ব বিচাৰিছোঁ। অলপ আগতে আমাৰ সাৰ্কল অফিচাৰ বাইদেউৰ লগত আমি আলোচনা কৰিছোঁ যে বাগানপাৰাত যোৱা 17 বছৰ যিটো কালত হাগ্ৰামাই শাসন চলাই আছিল এই বাগানপাৰা অঞ্চলত এজনো মানুহে কিন্তু মাটিৰ পাট্টা পাবলৈ সক্ষম হোৱা নাছিল। মোৰ হাতত তথ্য আছে, তথ্য সহকাৰে আমি কথা কওঁ। যেতিয়া আমাৰ চৰকাৰে এছেম্বলিত আমাৰ চৰকাৰক এছেম্বলিত তেওঁলোকে প্ৰশ্ন কৰিছিল সন্মানীয় শ্ৰী প্ৰমদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত কিমান ভাৰতীয় নাগৰিক কিমান বিটিআৰ বাসী 26টা জাতি জনগোষ্ঠী 35 লক্ষ আমাৰ ভাৰতীয় নাগৰিকৰ কিমানজনক কিমানটা ফেমিলিক মাটিৰ পাট্টা দিবলৈ সক্ষম হ'ল বুলি যেতিয়া তেওঁলোকে প্ৰশ্ন কৰিছিল আমি পোনপটীয়াভাৱে উত্তৰটো দিছিলোঁ কিয়নো আমি বগাটো বগা কলাটো কলা কৈ আহিছোঁ। কাৰণ সন্মানীয় শ্ৰী প্ৰমদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমাৰ চৰকাৰে আজিলৈকে এতিয়াৰ সময়লৈকে 3,66,000 মানুহৰ মাটিৰ সমস্যা সমাধান কৰিবলৈ সক্ষম হৈছোঁ। 3,66,000 য'ত
আজি যে আপোনালোকক আমি মাটিৰ পাট্টা দিম 286 ফেমিলি হাউস হলক সেইটো আমি বাদ দি পেলাই 3,66,000 কিন্তু যোৱা 17 বছৰত হাগ্ৰামা ডাঙৰীয়াৰ নেতৃত্বত মই আপোনালোকক তথ্যটো পঢ়ি শুনাব বিচাৰিছো আমাৰ বিটিচিৰ 19টা সাৰ্কেল আছে এই 19টা সাৰ্কেলৰ ভিতৰত 1,623টা ফেমিলিকে মাটিৰ পাট্টা দিবলৈ সক্ষম হৈছে আপোনালোকে শুনক বগৰীবাৰী তেওঁলোকে 4জনক 4টা ফেমিলিক মাটিৰ পাট্টা দিছে গোসাইগাঁৱত 14টা ভাউৰাগুৰিত 0 দতমাত 11টা কোকৰাঝাৰত 55টা চিডলিত 980টা বেংতলত 89 টো কি কয় অসমীয়াত 79টা মই অসমীয়া নহয় পঢ়া নাইতো তাৰ কাৰণে ক'বলৈ অসুবিধা 89 আমাৰ বিজনে দিছে 29 তামুলপুৰত 173 গড়েশ্বৰত 5 জন জালাত 43 জন বৰমাত মাত্ৰ 2 জনক মাটিৰ পাট্টা দিছিলে 17 বছৰত বাক্সাত 86 বাক্সা মানে মুছলপুৰত বাগানপাৰা ক'ত ৰাইজ বাগানপাৰা ইয়াতে ন এই বাগানপাৰাত শূন্য আছিলে শূন্য বাকিটো আৰু নকওঁ 78 বছৰে আমাৰ এই লোভিয়া পলিটিচিয়ান বিলাকে কৈ আহিছিল আপোনালোকক মাটিৰ দিম মাটিৰ সমস্যাটো সমাধান কৰিম আমকটো দিম তামকটো দিম কিন্তু কোনো পদ্ধতি তেওঁলোকে কাণহাৰ নিদিলে আমাৰ সমাজখনে কি বিচাৰিছিলে কামৰূপীয়া ভাষাত এটা কথা আছে হাত আছে ভৰি আছে মনুষ্যৰ মায়া ভাত ঘৰ বনাই থাকবা নাজানে কি হে বান্দৰ ভায়া আমি আমাৰ হাত আছে ভৰিও আছে মগজু আছে 5টা অংগ প্ৰত্যংগও আছে আমাৰ বিবেকও আছে কিন্তু আমাক অধিকাৰৰ পৰা বঞ্চিত কৰি ৰাখিছে বান্দৰ হজাই ৰাখিছে প্ৰত্যেক ইলেকশ্যনৰ আগে আগে মানুহবিলাকক কয় আপোনালোকৰ যি সমস্যা মূল সমস্যা যি সমস্যাৰ কাৰণে বড়ো আদিবাসী বড়ো মুছলমান বড়ো অনাবড়ো পাৰ্থক্য আনি বিভাজন আনি পেলাই আমাৰ যি সমাজ বিটিয়াৰ সমাজ অসমীয়া সমাজ এই সমাজখন বিভক্ত কৰি ৰাখিলে এই কথাটোৱে তেওঁলোকে কিন্তু পলিটিক্যাল ইস্যু কৰি পেলাই মানুহবিলাকৰ লগত গেম খেলি আহিলে কিন্তু আমাৰ সন্মানীয় শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমাৰ ইউপিপিএল দলে এটা প্ৰতিশ্ৰুতি দিছিল আমাৰ 3টা মন্ত্ৰ আছিল জাতি মাটি মাতৃক লৈ পেলাই আমি কেতিয়াও পলিটিক্স নকৰো জাতি মানে কোন মই বড়ো জাতি কোনবাই মুছলমান জাতি কোনবাই অসমীয়া জাতি কোনবা ৰাজবংশী জাতি সেইবোৰ এটি জাতি কিন্তু মাতৃ মানে কোন মাতৃ মানে মোৰ ভাষা মোৰ সংস্কৃতি মোৰ ৰীতি-নীতি মোৰ ধৰ্ম সেইটো হল মাতৃ আৰু মাটি আমি মাটিৰ মানুহ আমি যদি মাটিত ঘৰ বনাই ঘৰ হাজি থাকিব নোৱাৰো আমাক বান্দৰৰ লগত ৰিজোৱাটো ডাঙৰ কথা নহয় যেটো পলিটিচিয়ান সকলে 70 বছৰে বিপিএফৰ দিনত 78 বছৰে অসমত বিভিন্ন ৰাজনীতিক দলে চিফ মিনিষ্টাৰ সৰকাৰ গঠন কৰি চিফ মিনিষ্টাৰ হৈ আহিল কিন্তু আমাৰ ইয়াৰ মাটিৰ সমস্যা সমাধান কৰিবৰ কাৰণে ইলেকশ্যনৰ পাছত তেওঁলোকে ওলাই নাহিল আজি সন্মানীয় শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আপোনালোকৰ এই অঞ্চলত 286 প্ৰথমবাৰৰ কাৰণে ভাৰত স্বাধীন হোৱাৰ প্ৰথমবাৰৰ কাৰণে 286 ফেমিলিক আমি মাটিৰ পাট্টা দিবলৈ সক্ষম হলো চিফ সাৰৰ কাৰণে একবাৰ হাত চাপৰি মাৰো সকলে জোৰকৈ আৰু গোবাৰে থ্যাংক ইউ दुखुनांथाव बाथ्रा दिनैनिफ्राय बोसोरथाम सिगां आदा रंजालु जोंनि स्पिकार मानव गेदेर खाथिराम बर' बिथांनि खावलायनाय लेखा आं मोनसे बैसागो प्रग्रामाव फैदोंमोन मा जायगामोनथाय आदा बोसोरथामनि सिगां बैसागो प्रग्रामाव फैदोंमोन आं सरकार दानायनि बोसोरसे उनावनो 21 आवमोन खोमा जायगाखौ आं गोसोआव गैला जफादंआनोमोन होननाय खोनादों आं बावहाय आंखौ जफादं हालामनि गोबां मानसिफ्रा फैनानै फैदों सार नोंथाङा लेन्ड एन्ड रेभिनिउ डिपार्टमेन्टखौ हेन्डेल खालामदों अन्नानै जोंनि जुग जुग जाय बर'फोरा दिनैनि नङा 7005 years back
৭৫০০ বছৰৰ আগৰ পৰাই আমি এই অঞ্চলত বসবাস কৰি আহিছোঁ মংগোলিয়ান বড়ো বংশৰ মানুহসকলে কিন্তু আজিলৈকে ৭০০০ বছৰ পাৰ হোৱাৰ পাছতো আমি ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত হৈ আহিছিলোঁ মানুহে ক'ব বিচাৰে হাগ্ৰামাৰ দিনত কেৱল মাত্ৰ বড়োসকলক মাটি দিছে নহয় হাগ্ৰামাৰ দিনত বড়োসকলকো মাটি দিয়া নাছিল বঞ্চিত কৰি ৰাখিছিল ১৬২৩টাতো কোনোবা মুছলমান নহয় কোনোবা বড়ো নহয় কোনোবা আদিবাসী নহয় কোনোবা অসমীয়া ভাষী নহয় কেৱল মাত্ৰ বিপিএফেহে ডাঙৰ ডাঙৰ মানুহে বাছি বাছি তেওঁলোকৰ ম্যাদী পাট্টা কৰি লৈছিল হাগ্ৰামাই আজি মাটিৰ কথা ক'লে লাজ লাগে শহুৰেকৰ নামত ৰিজাৰ্ভ ফৰেষ্টটো ধ্বংস কৰি পেলাই ৩০০০ বিঘা চাহ বাগান বনাইছে আমাৰ ইয়াত বিপিএফৰ মানুহবিলাকে যদি আছে এইবোৰ প্ৰশ্ন কৰক হাগ্ৰামাক আপুনি শহুৰেকৰ নামত ৩০০০ বিঘা চাহ বাগান বনাইছে কিন্তু আমাক এডোখৰো মাটি যোৱা ১৭ বছৰে দিবলৈ সক্ষম নহ'ল ঠিক আছে মুছলমানক দিয়া নাই ঠিক আছে অসমীয়াক দিয়া নাই ঠিক আছে আদিবাসীক দিয়া নাই ঠিক আছে গুৰ্খাক দিয়া নাই বড়োক কিয় নিদিলে ১৭ বছৰত এই প্ৰশ্নটো আমাৰ বিপিএফৰ লিডাৰবিলাকে সোধক যিসকল বিপিএফ ছাপৰ্টাৰ আজি মাটিৰ পাট্টা ল'বলৈ আহিছে প্ৰশ্নটো কৰক আমি জাত পাত ধৰ্ম ৰাজনীতি পাৰ্থক্য নাৰাখি পেলাই মানুহৰ মূল সমস্যাটো আমি সমাধান কৰিবলৈ ওলাই আহিছোঁ কিয়নো আমাৰ মন্ত্ৰটো হ'ল জাতি মাতি আৰু মাতৃৰ নামত আমি কেতিয়াও পলিটিক্স নকৰোঁ बै समाव जेब्ला बैसागु प्रग्रामाव फैदोंमोन 5000 मोनसे हालामनि 5000 जनसंख्या थानाय मानसिफोरनि प्राय 1500सो मानसिफ्रा बुंदोंमोन जोंना बिपिएफ सरकारा फैफिनखासिगोन दा शुक्रबारावनो प्रमद बर'नि सरकारा जोबसिगोन बे समाव जोबहां बाथ्रा रायलायबाय थादोंमोन बिपिएफफ्रा जोबखासिगोननो जोंनि हाग्रामानि आखाइनिफ्राय जोंहा मियादि पाट्टाखौ लागोन जों फेरेंगा आरो प्रमदनिफ्राय लाया होनबाय थिग दं जाय लाया लाया था जोंहाथ' हानि जेंना दंखायो रोजा रोजा बोसोर जोंनि जाय अनसुलि माइनाव बर' बिमाया गावनि रैसुमै रावजों जोंखौ फोरोंबोदों गावनि रावखौ फोथांना लाखिनो थाखाय जोंनि अनसुमै माइनाव बिमानि मिजि मिजि आसिजों दांमोन दानाय लुनाय गाननाय जोमनाय सि जोम जोंनि जाय हारिमु बे हारिमुखौ जोङो फोथांना लाखिबोदों दिनै जोङो बर' होननानै सिनायथि होनो हादों बे हालामनि मानसिया खिन्थु दिनै हा मोनैनि जाहोना दुखुनांथाव बाथ्रा बेनिखायनो नोंथाङा जि पलिटिकेल पार्टिनि सापर्टार जाया मानो हानि मोनथायनिफ्राय मालाबाबो गोजानाव थानांथों होननानै जोङो बे खामानिखौ मावदों आरो बै मावनाय समाव बिथांमोना पार्टिनि बाथ्रा लानानै जोंनि गेजेरावहाय एना एनि लाबोदों बोखावफ्लेनो नागिरबावदों दिनैबो बिपिएफआ होनो বিপিএফ এতিয়াও কয় আমাৰ পাৰ্টিয়ে যেতিয়া চৰকাৰ গঠন কৰিব আমি মানুহক সকলো জাতি জনগোষ্ঠীক সকলো পৰিয়ালক আমি মাটিৰ পাট্টা দিম যোৱা 17 বছৰে তোমালোকে কি কৰিছিলা 3,66,000 পৰিয়ালৰ মাটিৰ সমস্যা আমি সমাধান কৰিছোঁ 4.5 বছৰত তোমালোকে যে কেৱল মাত্ৰ 1623টা পৰিয়ালৰ মাটিহে সমস্যা সমাধান কৰিছিলে কাৰণটো কি আছিল 35 লাখ ভাৰতীয় নাগৰিকে বড়োলেণ্ডত বসবাস কৰি আছে তেওঁলোকৰ কি মাটিৰ সমস্যা নাছিল নেকি এতিয়াহে তোমালোকৰ নজৰত পৰিল যে আমি ইয়াত মাটিৰ সমস্যা সমাধান কৰিম দুখ লগা কথা আজি ধৰ্মৰ নামত জাত পাতৰ নামত বহুত মানুহে ৰাজনীতি কৰিবলৈ আহিছে কৈছে আমাৰ চৰকাৰ আহিলে বিনা কাগজত আমি মাটিৰ পাট্টা দিম পৃথিৱীৰ এনেকুৱা এখন দেশ নাই য'ত কাগজ নহকে মানুহক মাটিৰ পাট্টা দিবলৈ সক্ষম হ'ব নিজৰ কেৱল মাত্ৰ পলিটিকেল স্বাৰ্থৰ কাৰণে আমাক হিন্দু হজায় আমাক মুছলমান হজায় আমাক বড়ো হজায় আমাক বনবড়ো হজায় আমাক ট্ৰাইবেল হজায় আমাক নন ট্ৰাইবেল হজায় আমাক বিভাজন কৰিবলৈ নাহিবা বছৰ বছৰ যুগ যুগ ধৰি আমি অশান্তিত বসবাস কৰিব লগা হৈছিল নৰকৰ যন্ত্ৰণা ভুগিব লগা হৈছিল ইয়াৰ পৰা আমি আজি মুক্ত হ'বলৈ সক্ষম হৈছোঁ আমাক শান্তিৰে হ'বলৈ দিয়া শান্তিৰে খাবলৈ দিয়া শান্তিৰে আমাৰ মাটি আমাৰ বাৰী আমি যেনেকৈ ম্যাদীকৰণ কৰি পেলাই দিছোঁ লৈছোঁ বেজপাটং অঞ্চলনি কেৱল মাত্ৰ পলিটিকেল স্বাৰ্থৰ কাৰণে আমাক হিন্দু হজায় আমাক आर्ज अनार्ज पार्थक्य लाखिनानै जोंखौ नासयबोदोंब्लाबो जोंनि बर' बिमानि अन्नायाव
जोंनि हारिनि खौसेथिनि थाखाय जोंखौ मालाबाबो फोजोबनो हायाखै आरो दिनैबो हानाय नङा जाय रां लुबैसोला जाय गोहो लुबैसोला जाय गावनि नखरनि थाखायल' सानग्रा जाय गावनि उदैनि थाखायल' सानग्रा बेफोरबायदि मानसिया दिनैबो बर'खौ ब्रह्म बाथौ सत्संगी ख्रिस्टियान बोखावनानै दिनैबो बर'खौ सानजा सोना हालामारि नोजोरजों नायनानै बोखावनानै फोजोबनो नागिरनायखौ जोङो मालाबाबो थावनि होआ आरो बिनि थाखाय जों साफ्रोमबो बर'आनो खौसे जानांगोन আজি আমি বড়োলেণ্ডত কেৱল মাত্ৰ বড়ো সমাজ গঢ়িব বিচৰা নাই অসমীয়াসকলক বাদ দি বড়ো সমাজ গঢ়াটো অসম্ভৱ মুছলমানসকলক বাদ দি পেলাই ভাৰত এখন গণতন্ত্ৰ হিচাপে গণতান্ত্ৰিকভাৱে ভাৰতবৰ্ষখন গঢ়াটো ইমান সহজ কথা নহয় গতিকে হিন্দু মুছলমান বড়ো অনাবড়ো আমি সকলোৱে শান্তিৰে বসবাস কৰিবলৈ বসবাস কৰি থাকিব লাগিব বা বসবাস কৰিব লাগিব তেতিয়াহে আমি সমাজখন কৰিবলৈ সক্ষম হ'ব আমি যদি এটা কথা চিন্তা কৰোঁ যদি বিটিচিটো এখন ফুলনি বাৰী হিচাপে ধৰোঁ মুছলমানসকলক যদি আমি চম্পা ফুল হিচাপে সাজে বড়োসকলক যদি আমি গন্ধৰাজ ফুল হিচাপে সাজে অসমীয়া ভাষীসকলক আমি যদি জবা ফুল হিচাপে ভাবে সাজে সকলো জাতি যদি এপা এপা ফুল হিচাপে ফুলি থাকে এই সুন্দৰময় ফুলনি বাৰী বিটিয়াৰত কোনো দুষ্ট চক্ৰই ইয়াৰ ফুল নষ্ট কৰিবলৈ কেতিয়াও সক্ষম নহ'ব গতিকে হিন্দু মুছলমান কোনো পাৰ্থক্য নাৰাখি এখন নতুন সমাজ আমি গঢ়িব বিচাৰিছোঁ এইটো কেৱল মাত্ৰ বড়ো সমাজ নহয় এইটো কেৱল মাত্ৰ মুছলমান সমাজ নহয় এইটো কেৱল মাত্ৰ হিন্দু সমাজ নহয় সকলো হিন্দু মুছলমান বড়ো অনাবড়োক লৈ পেলাই নতুন সমাজ গঢ়িম এইটো হ'ল বড়োলেণ্ড সমাজ এইটো হ'ল বিটিআৰ সমাজ যিয়ে নহওক আপোনালোক সকলোকে কংগ্ৰেচুলেশ্যন যাচিলোঁ